এইটো মানে বানপানী হৈছে এইটো আজি বেছিকৈ হৈছে হোৱাটো মানে হৈ থাকিছিলে মানে বানপানীটো অলপ আজি মানে বেছিকৈ হৈছে আৰু মানে একদম ঘৰ চহৰ চব সোমালে পানী চানী চব এইফালে আমাৰ তামোলবাৰীখিনি চব আদায় হৈছে এতিয়া মুৰিছে তামোলবাৰী আৰু ইয়াত ধান লগাইছিলে চব খেতিটো বৰবাদ হৈছে মানে চব ফুটিলে ধানটো এতিয়া নাই এতিয়া মানে ইয়াত 2-3 ঘৰমান আছে এতিয়া মাটিটো আমাৰ এই চিটটো এতিয়া মানে এইটো চব আদায় হৈছে ধানটো এতিয়া এইটো আমাৰ ভাইটিৰ আৰু আমাৰ হুহুৰবুৰী মাটি আছে এইটো 2-3 জেগা আছে না আমি ইয়াতে বালি চব ফুটিলে আৰু এইটো আৰু চৰকাৰলৈ কি আহ্বান জনাব আমাৰ এতিয়া চৰকাৰটো মানে অলপ কিবা আঁচনিটো সহায় কৰিব লাগিব মানে দিব লাগিব মানে এতিয়া মানে আমাৰ এতিয়া আমাৰ পঢ়া ল'ৰাবিলাক ছোৱালীবিলাক আছে এইটো পঢ়ি আছে এতিয়া আমি কি খুৱাব এইটো এতিয়া ধান খেতিটো লাগিব আমাক মানে এতিয়া ধানটো পুৰা বালি ফুটিলে এইটো চব এইফালে চব ধান আছিলে চব ফুটিলে তামোল গছবিলাক চব মৰিলে আপুনি ভাল দেখিলে দেখাটো এতিয়া আমাক মানে এইটো সহায় লাগিব আৰু এইটো মানে এইটো খেতি বৰবাদ হোৱাটো মানে এইটো লাগিব আৰু আমাক অলপ চলপ এইটো ধন্যবাদ দিছোঁ সাংবাদিকসকলক লৈ আৰু মই অসম চৰকাৰ তথা অসম চৰকাৰলৈ মই আহ্বান কৰিব বিচাৰিছোঁ আমাৰ স্থানীয় যি বিধায়ক মহোদয়সকল আছে আৰু আমাৰ পঞ্চায়ত আছে তেখেতসকলক মোৰ ফালৰ পৰা আবেদন বিচাৰিছোঁ আৰু ৰাইজৰ হৈ মই ক'ব বিচাৰিছোঁ যাতে এই যিটো ক্ষতি নষ্ট হৈছে সেইবিলাক অলপ অন্ততঃ আহি পেলাই অলপ চাই যাওক আৰু লগতে তেওঁলোকে যথেষ্টখিনি আগবঢ়াইছে যদিও এই ৰাইজৰ বাকীখিনি ৰাইজৰ মানে যিটো ইয়াত প্ৰভাৱিত হৈ আছে এই নদীটো পাভৈ কৈলাজনী নদী 2 বছৰ হ'ল যোৱা বছৰৰ পৰা ইয়াত ৰাইজে মিলি পেলাই বান্ধি আছিলে যদিও এবাৰ মানে এইটো অৰুণাচলৰ পৰা বেছিকৈ পানী অহাৰ কাৰণে সেইটো মানে ক'ব নোৱাৰা নিচিনা হৈছে গতিকে ইয়াত যিখিনি ঘৰ বাৰী এতিয়া ডুবি আছে আপোনালোকে নিশ্চয় দেখিছে ইয়াত তামোল বাৰী ক্ষতি হৈছে ইয়াত ক্ষতি ধান যিটো মানে মানুহৰ খাদ্য সেইটোৱে আজি মানে গোটেই বালিয়ে মানে ইয়াত মানে চৰ চাপৰ নিচিনা হৈ গৈছে গতিকে ইয়াত উঠি গৈছে আৰু ইয়াত মানে ধান বোলাটো ইয়াত দেখি নোপোৱা হৈছে গতিকে ইয়াত মোটামুটি 4খন চুবুৰী হৈছে ইয়াত আপোনাৰ 1 নং মাইনাউচি 1 নং গজন পথাৰ আৰু এইফালে আপোনাৰ এইটো ডেৰহাচাৰ আৰু এইফালে আপোনাৰ কাৰ্বি ব্লক ক্ৰুৱাৰং সেইখিনি বৰ্তমান এইটো পানীটো নষ্ট থানমান কৰি আছে আৰু অলৰেডি 120 বিঘা বুলি এটা যিটো মানে লোকেশ্যন আছে এই মাইনচি গাঁৱৰ পৰা তো ইয়াত মানে ইউএন একাডেমি যোৱা স্কুলত যোৱা ছাত্ৰ ছাত্ৰীসকল আজি মই ৰাতিপুৱা আহি যথেষ্ট মই সহযোগিতা দিছোঁ আৰু তেওঁলোকে এই ৰাস্তাত মানে চাইকেল চলাব নোৱাৰা বেলেগৰ ঘৰত থৈ পেলাই সেই ধাননি পথাৰ মাজে মাজে গৈ পেলাই খোজকাঢ়িব লগা আছে কিছুমানে ঘূৰি গৈছে স্কুল যাব পৰা নাই এতিয়া জয়পুৰত যাবলৈ কাৰণে জয়পুৰ পাভৈ নদীটো ডাঙৰ হোৱাৰ কাৰণে কিছুমানে আকৌ আহিব নোৱাৰিলে তো আজি স্কুল ক্ষতি হৈছে তো ইয়াত ৰাস্তাৰ যথেষ্টখিনি প্ৰব্লেম হৈছে যাতে চৰকাৰক মই এইটো আহ্বান কৰিছোঁ যে আমাৰ এইখিনি স্থানীয় ৰাইজক যাতে অকণমান সেই বানৰ যাতে মানে প্ৰটেকশ্যন দি পেলাই যাতে এইটো মানে চেফটি কৰে সেইটোৱে মোৰ আহ্বান